আমি আছোঁ এতিয়া ফৰকাটিং ষ্টেচনত আৰু যাব লৈছোঁ আমি উত্তৰাখণ্ডলৈ আৰু এতিয়া আমাৰ ট্ৰেইন আহি পালে চণ্ডীগড় এক্সপ্ৰেছ আৰু আমি 5জন আছিলোঁ উঠি ল'লোঁ ধুনীয়াকৈ ট্ৰেইনত আৰু উঠি পেলাই ইয়াত অকণমান ভিডিঅ' কৰিলোঁ আৰু ইয়াত আমি এতিয়া ঘৰৰ পৰাই বাৰ্গাৰ বনাই আনিছিলোঁ আধা খোৱাৰ পিছতহে ভিডিঅ' কৰিবলৈ মনত পৰিছে আৰু ৰাতি গুৱাহাটী পালোঁহি আৰু গুৱাহাটীৰ ভিউ অকণমান দেখুৱাই দিছোঁ আপোনালোককো তাৰপিছত মই ভাবিছিলোঁ ৰাতি ৱেষ্ট কলকাতা হাওৰা ব্ৰিজৰ অকণমান ভিডিঅ' ল'ম বুলি ভাবিছিলোঁ কিন্তু ট্ৰেইনখন ইমানেই স্পীডত আহিছে ৰাতিপুৱাই বিহাৰেই পালোঁহি গমেই নাপালোঁ আৰু এয়া আমি এতিয়া মৰ্ণিঙত অকণমান ওলাই আহিছোঁ বিহাৰ ষ্টেচন আৰু এয়া আকৌ গৈ আছোঁ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰি দিছোঁ আৰু ৰাস্তাত যাওঁতে চাওকচোন ইমান ধুনীয়া ধুনীয়া ভিউ দেখা পাইছোঁ সেইকাৰণে অকণ ক্লিপ লৈ থৈ দিছোঁ আৰু এয়া পাই গ'লোঁ আমি হৰিদ্বাৰ বাছ ষ্টেণ্ড আৰু বাকীখিনিতো ভিডিঅ' কৰা নহ'লে আমি ট্ৰেইনৰ পৰা নামিছোঁ চাহাৰানপুৰৰ পৰা আমি এতিয়া হৰিদ্বাৰ বাছ ষ্টেণ্ড আহিলোঁ বাছ ষ্টেণ্ড আহি পেলাই এতিয়া আমি গৈ আছোঁ হৰিদ্বাৰ গংগা নদীৰ ওচৰত মানে তাতে আজি ৰুম ল'ম তাতে থাকিম আজি আৰু আজি তাতে থকা হ'ব আৰু এয়া কালিৰ কাৰণে আমি সোণপ্ৰয়াগৰ কাৰণে আমি একেবাৰে বুক কৰি ল'লোঁ বুক কৰাৰ পিছত টিকেট বুক কৰি লৈছোঁ বাছৰ আৰু তাতে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা হ'ল তাৰপিছত এয়া আহি আমি ৰুম পালোঁহি ৰুম পাই আমি প্ৰথমতে কাপোৰ কেইটামান আছিলে ধুই পেলাই চুটত মেলি ল'লোঁ মেলি পেলাই আপোনালোকক অকণমান ওপৰৰ ভিউটো দেখাই আছোঁ চাওক আপোনালোকে এতিয়া আমি লিফ্টত গ'লোঁ গৈ পেলাই ওপৰৰ ভিউটো অকণমান আপোনালোকক দেখাম চাব ইমান বেছিও দেখুওৱা নাই অকণমানেই দেখাইছোঁ আৰু এইফালে চব ইমান ধুনীয়া ভিউ একদম আৰু আজি যিহেতু মনসা পূজা আছে ইয়াত সেইকাৰণে ইমান ধুনীয়াকৈ ইয়াত ডেক'ৰেশ্যন কৰিছে মানে লাইটৰ বহুত ধুনীয়া লাগিছে দূৰৰ পৰা সেয়া মা মনসাৰ মন্দিৰ আৰু ইফালে চাৰিওফালে বিল্ডিং আৰু সেইফালে একদম পাহাৰৰ ওপৰত মা মনসাৰ মন্দিৰ আৰু এয়া অকণমান হোটেলৰ ভিউ ওপৰৰ যিহেতু ইয়াতে ওপৰতো ডিনাৰ কৰিব পাৰি লাঞ্চ কৰিব পাৰি ব্ৰেকফাষ্ট কৰিব পাৰি টেবুল লগাই থোৱা আছে আৰু এয়া আমাৰ 103 আমাৰ ৰুম এইফালে এখন ছিংগল বেড এইফালে ডাবল বেড আৰু এইবোৰ আমাৰ গোটেই বস্তুবোৰ মেলি দিছোঁ আৰু আপোনালোকে ইগন'ৰ কৰিব এইবোৰ চব বস্তু আনি ইয়াতে পেলাই দিছোঁ আৰু এইফালে মই তাৰপিছত চবেই নিজৰ নিজৰ কাম কৰি লৈছে কাপোৰ ওলাইছে কিছুমানে ধুইছে সেয়াই আৰু মই কাপোৰ চাপোৰ ধুই অকণমান বহি লৈছোঁ এতিয়া আৰু অকণমান আজৰি হৈ আমি এতিয়া ওলাম গংগা নদী চাবলৈ যিহেতু হৰিদ্বাৰ আহি যদি গংগা নদী নাযাওঁ কেনেকুৱা হ'ব সেইকাৰণে আমি আটাইবোৰ ওলালোঁ গংগা নদী ফুৰিবলৈ আৰু তাতে আমি কাপোৰ কানি লৈ গৈছোঁ গংগা নদীত গা ধুই পেলাই সেৱা কৰিম চাকি জ্বলাই আৰু এয়া মাহঁতো আহি আছে তাৰপিছত এইফালে মনসা পূজা হ'ব যে সেইকাৰণে ধুনীয়াকৈ এইফালে ডেক'ৰেশ্যন কৰি থৈছে একদম ৰাস্তাৰ পৰাই বহুত বেছি ধুনীয়া লাগিছে চাবলৈ আৰু এইফালে অকল হোটেলে আছে গোটেই গলিটোত অকল হোটেল ইমান ধুনীয়া ডাঙৰ ডাঙৰ হোটেল একদম ভাল লাগিছে চাই আৰু আমি এতিয়া গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন আৰু ধুনীয়াকৈ আমি এতিয়া আহি পাই গ'লোঁ গংগা নদী আৰু ইয়াতে মই ভিডিঅ' কৰোঁতে মোৰ চুকা খাই যাব লৈছিলোঁ যিহেতু পৰা বাচিছোঁ আৰু ইয়াত দেখিছে নহয় ইমান ধুনীয়া ভিউ ৱাও একদম পূৰা ফুলখিনি ধুনীয়াকৈ দি দিছে ইমান বেছি ধুনীয়া লাগিছে নহয় ইয়াত যে আমি ইমান টাইম থাকিলোঁ মানে তথাপিও মানে হেঁপাই পলোৱা নাই বহুত টাইম থাকিলোঁ আমি ইয়াত ইমান বেছি ভাল লাগিছে নহয় ইয়াত থাকি ইয়াত থকা মানুহবোৰ সঁচাই বহুত লাকি দেই গধূলি সময়ত আৰ্টি চব দেখা পাই ইমান বেছি ভাল লাগে ন এনেকুৱা ঠাইবোৰ মইতো বহুত বেছি ভাল পাওঁ আপোনালোকে ভাল পায়নে কমেণ্ট এটা কৰি জনাবচোন ইমান বেছি ভাল লাগিলে নহয় ইয়াত থাকি ইমান পটককৈ টাইমটো ইয়াত কেনেকৈ গুচি গ'ল ধৰিবই নোৱাৰিলোঁ বহুত সময় থাকিলোঁ কিন্তু এনেকুৱা লাগিলে যে পটককৈ গ'লোগৈ নেকি ঘৰলৈ তেনেকৈ লাগিছে ঘৰলৈ নহয় একচুৱেলি ৰুমলৈ আৰু ইফালে আণ্টি এজনী আৰু মায়ে ধুনীয়াকৈ পূজা চূজা কৰি গা চা ধুবলৈ নামিলে আৰু মাহঁতে গা চা ধোৱাৰ পিছত মই আৰু নামিম আৰু তাৰপিছত এইফালে বাও বহি আছে আৰু ধুনীয়াকৈ এইফালে মই অকণমান ভিডিঅ'কে কৰি লৈছোঁ ইমান ধুনীয়া ভিউ ন মানে আমি এনেকুৱাতো ঘূৰিবলৈ নাহোৱেই তেনেকৈ দূৰণি জেগা এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে মানে দেখি বহুত বেছি ভাল লাগিছে আৰু ইফালে বাহিৰে অকণ ভিডিঅ' কৰি দিছিলে আৰু ইফালে মই অকণ দেখাই দিছোঁ আৰু মই চবকে ভিডিঅ' কল কৰি দেখাইছোঁ যাক দেখুৱাব পাৰোঁ মই যিহেতু মেছেজ দিছোঁ হোৱাটছআপত মানে যোনে যোনে চাবলৈ বিচৰা মোক মেছেজ কৰিবা বুলি
কিন্তু যোনে তাৰ পৰা কৰিছে মই সিহঁতক চবকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' কলত। আৰু এইফালে ধুনীয়াকৈ গা চা ধুই ল'লোঁ, বাহঁতিও ধুলে গা। আৰু মোক ভয় লাগে, মই যিহেতু সাঁতুৰিব নাজানো সেইকাৰণে মই এইফালে যোৱা নাই, মই বামতে ধুইছোঁ। এইফালে গা চা ধুই পেলাই ধুনীয়াকৈ পূজা চূজা কৰি এইফালে ইয়াক ইও ভয় কৰে, সেইটো কাৰণে শিকলিটো হাতত বান্ধি লৈছে আৰু ধুনীয়াকৈ গা চা ধুইছে এতিয়া। আৰু ধুনীয়াকৈ গা চা, আৰু ভিডিঅ'টো মই অকণমান স্পীড কৰি দিছোঁ যিহেতু বহুত দীঘল ভিডিঅ' আপোনালোকে চাই আমনি পাব পাৰে, সেইকাৰণে ভিডিঅ'টো মই অকণমান দীঘল কৰি দিছোঁ। এইফালে বা আকৌ ধুব গা, মায়ে তাইক নালাগে কৈছে, কিন্তু তাই নাই, আকৌ ধুব, আকৌ শিকলি বান্ধি পেলাই ধুনীয়াকৈ ধুব মানে গা। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে। আমাকো ওলাব মন যোৱা নাছিলে পানীৰ পৰা, কিন্তু বেমাৰ হ'ব সেইকাৰণে ওলাই গুচি আহিলোঁ। আৰু ধুনীয়াকৈ ওলোৱা মেলাৰ পিছত আমি ধুনীয়াকৈ ইয়াতে এতিয়া সেৱা চেৱা কৰিম। ইফালে গণপতি বিসৰ্জন হোৱা নাছিলে, সেইবাবে গণপতি বিসৰ্জন কৰিবলৈ আহিছে। আৰু ধুনীয়াকৈ ইফালে পূজা চূজা কৰি লৈছে বিসৰ্জন কৰাৰ আগত। আৰু ইমান বেছি ভাল লাগিছে এই মুহূৰ্তখিনি নহয়, সেইকাৰণে ভিডিঅ'ৰ সৈতে সাঁচি ৰাখিছোঁ। আৰু এইফালে ধুনীয়াকৈ মই চাকি গছ জ্বলাই লৈছোঁ এতিয়া গংগা নদীত দিবৰ বাবে। আৰু ধুনীয়াকৈ চাকি গছ জ্বলাই পেলাই এতিয়া মই ধুনীয়াকৈ ইয়াতে পূজা কৰি ল'ম। ফাৰ্ষ্টে মায়ে পূজা কৰি লৈছে, আৰু মায়ে পূজা চূজা কৰাৰ পিছত মই কৰিম। প্ৰথমতে মা কৰি লৈছে, তাৰপিছত ময়ো এতিয়া কৰিলোঁ। তাৰপিছত ইমান বেছি ভাল লাগিলে। আৰু ওচৰতে আছে শিৱ মন্দিৰো আছে, তালৈকো যাম। আৰু সেইফালে সিহঁতেও পূজা কৰিছে, আৰু সিহঁতৰো অলপ ক্লিপ ৰাখি থৈ দিছোঁ, যিহেতু এয়া স্মৃতি হৈয়ে ৰৈ যাব, সেইবাবে এইখিনিও ভালকৈ ধুনীয়াকৈ থৈ দিছোঁ। আৰু আহিবতো মন যোৱা নাছিলে, কিন্তু নগ'লেও নহয় যে, সেইবাবে আহিব লাগিব। কিন্তু গধূলি সময়ত ইয়াত বহি যে বহুত বেছি ভাল লাগে। আপোনালোকে মানে যোনে যোনে গৈ পাইছে সিহঁতে গম পায় আৰু গধূলি সময়ত গংগা নদীৰ পাৰত। খালি আমি আৰতি হোৱাৰ ফালে থকা নাছিলোঁ, সেয়া চাবহে নাপালোঁ। সেয়া চাবলৈ বহুত মন আছিলে, কিন্তু তাৰ পৰা আৰু 2 কিলোমিটাৰমান বুলি ক'লে যে ভাগৰো লাগিছিলে, 3 দিন জাৰ্ণি কৰি পেলাই পাইছিলোঁ। আৰু লগালগ ফ্ৰেছ হৈ গংগা নদীলৈ গ'লোঁ যে, সেইকাৰণে বহুত বেছি ভাগৰ লাগিছিলে। আৰু খোৱা বোৱাও আমাৰ ঠিক ঠিকনা হোৱা নাছিলে, যিহেতু ট্ৰেইনত অকণমান চবৰে প্ৰব্লেম হয় অকণ খোৱা বোৱা, সেইবাবে মানে আমি অকণ ভোকো লাগি আছিলে, সেইবাবে সোনকালে পূজা চূজা কৰিলোঁ। আৰু ইয়াতো ধুনীয়াকৈনো পূৰা সদায় কীৰ্তন হৈ থাকে, ইয়াতো ধুনীয়াকৈ সেৱা চেৱা ল'লোঁ চাকি গছি জ্বলাই। তাৰপৰা এতিয়া ওপৰলৈ যাম, মন্দিৰ আছে ওচৰতে, ওপৰত গণেশ মন্দিৰ, হনুমান মন্দিৰ আৰু শিৱ মন্দিৰ আছে, তালৈকে যাম। আৰু এইফালে আশ্ৰমো বহুতখিনি আছে, আৰু বহুত বেছি ভাল লাগিলে আহি পেলাই, যিহেতু এনেকুৱা জেগাত আমি আহি পোৱা নাই আগে পিছে, সেইবাবে বহুত বেছি ভাল লাগিলে। আৰু এইফালে আছে গণেশ মন্দিৰ, প্ৰথমে গণেশ মন্দিৰত সেৱা লৈ ল'ম, তাৰপিছত হনুমান মন্দিৰ সোমাম। আৰু ইমান বেছি ভাল লাগিছে নহয়, মানে ভাষাৰেতো বুজাব নোৱাৰি কিমান বেছি ভাল লাগিছে। যোনে আহি পায় সিহঁতে গম পায় আৰু মনটো কিমান বেছি ভাল লাগে এনেকুৱা সন্ধিয়া টাইমত। আৰু এয়া গণপতি বাপ্পা। আৰু ইফালে এতিয়া আমি সেৱা লৈ পেলাই তললৈ নামি আহিছোঁ। ইফালে আছে হনুমান মন্দিৰ, আৰু ইফালে হনুমান মন্দিৰতো মানুহ পূৰা ভিৰ হৈ আছে। অলপ তাৰে অকণ ভিডিঅ' কৰি দিছোঁ। আৰু এইফালে গংগা নদীখন আছে, আৰু ইমান বেছি ভাল লাগিছে। এয়া ধুনীয়াকৈ অকণমান সেৱা চেৱা লৈ প্ৰসাদ ল'লোঁ। আৰু এইফালে বহুত মানুহ আহিছে, আৰু ভিডিঅ' কৰিবলৈ ইমান এটা ভালো নালাগে, কিন্তু এই স্মৃতি হৈ ৰ'বলৈ কাৰণে অলপ ভিডিঅ' কৰি থৈছোঁ। এইফালে আমাৰ ভোলেনাথ আছে, আৰু এইফালে মাহঁতো আহি পালে, মাহঁতেও সেৱা ল'লে, প্ৰসাদ ল'লে। আৰু এতিয়া আমি আটাইবোৰ ৰুমলৈ যাব ওলাম, যিহেতু গধূলি সময়ত ইয়াতে থাকি বহুত বেছি ভাল লাগিলে। আমি আটাইবোৰ ওলাইছোঁ ৰুমলৈ বুলিকৈ, যিহেতু এইকেইদিন খোৱা বোৱা ঠিক ঠিকনা হোৱা নাই, সেইবাবে আমি অৰ্ডাৰ দি আহিছিলোঁ ৰুমতে। আৰু এতিয়া গৈ অকল খোৱাৰহে কথা। আৰু ধুনীয়াকৈ পেলাই আশীৰ্বাদ ল'লোঁ। আহিবতো মন যোৱা নাই, কিন্তু ভোকো লাগিছে, আৰু নাহিলেও নহয়, সেইবাবে আহিব লগা হৈছে। আৰু গংগা নদীৰ পাৰতো বহুত বেছি ভাল লাগে দেই, বাৰে বাৰে কৈ আছোঁ, কাৰণ বহুত বেছি ভাল লাগে যে, সেইবাবে বাৰে বাৰে কৈ আছোঁ। আৰু এয়া ৰাতিৰ ভিউ, আৰু আজি মনসা পূজা হৈ আছে, তাৰে অকণমান দৃশ্য সেয়া। আৰু তালৈও যাবলৈ মন আছিলে, কিন্তু শক্তি নাই গাত, সেইবাবে নগ'লোঁ। আৰু কেতিয়াবা আকৌ ভগৱানে মাতিলে আকৌ আহিব পাম বুলি ভাবিছোঁ। আৰু এইবাৰতো অহা নহ'লেই, যিহেতু বহুত শ্বৰ্টকৈ আহিছিলোঁ, আমি বহুত শ্বৰ্ট টাইম লৈ আহিছিলোঁ, সেইবাবে আমাৰ যিখিনি মানে য'ত যাব লগা আছে তালৈহে গ'লোঁ। আৰু এইফালে আমাৰ ডিনাৰ আহি পালে, ডিনাৰত আছিলে মিক্স শুকান ভাজি এখন, আৰু গ্ৰেভি ভাজি এখন আছিলে। আৰু এইফালে মই জিৰা ৰাইচ, শুকান ভাজি এখন আৰু গ্ৰেভি ভাজি এখন লৈ পেলাই তৃপ্তিৰে এসাঁজ খালোঁ। এতিয়া ধুনীয়াকৈ ডিনাৰ কৰি আৰু শুবলৈ যাম, যিহেতু ৰাতিপুৱা 4:45তে আমাৰ হৰিদ্বাৰৰ পৰা আমাৰ সোণপ্ৰয়াগলৈকে গাড়ী আছে, সেইবাবে সোনকালে শুম আৰু ডিনাৰ কৰি। আৰু ইফালে আমাৰ গোটেইবোৰ ডিনাৰ কৰি একদম পূৰা খাই দিছোঁ, আৰু মানে যিহেতু ভোকত আছিলোঁ 3 দিন, ভোকত মানে যিহেতু বিস্কুট চিপছ তেনেকৈ খাই আছোঁ ট্ৰেইনৰ, যিহেতু ভাত খাবলৈ মন নাযায়।
আৰু সেইবাবে এনেকৈ খাই আছিলোঁ। আৰু সেয়া আমিবোৰ এতিয়া ধুনীয়াকৈ ৰুমলৈ যাওঁ। আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম নেক্সট এটাৰ ভিডিঅ'ৰ সৈতে।